মুখ্যমন্ত্ৰী হ'ল আপুনি কেৱল কমিশ্যন খাবৰ কাৰণে ফ্লাইঅভাৰবিলাক বনালে তেতিয়া আমাৰ দিনত গেছৰ দাম 400 আছিল এতিয়াতো 1000তকৈ বেছি হ'ল বাদ দিয়া ৰাজধানী বুলি কোৱা হয় দিছপুৰ আৰু সেই দিছপুৰ বা গুৱাহাটী এনে অৱস্থা এনে পুতৌ লগা দৃশ্য যি দৃশ্য দেখি আপুনি ক'বলৈ বাধ্য হ'ব যে আমি গাঁৱত থকাবোৰে শান্তিত আছোঁ আমি গুৱাহাটীলৈ যোৱা নাই গুৱাহাটীত এনেদৰে এজাক বৰষুণ দিলেই কেৱল মাত্ৰ বানপানী ওলাই যাব নোৱাৰা অৱস্থা ইতিবুৰি ঘৰত সোমাব লাগে নিজৰ গাড়ী নিজৰ বাহন ধ্বংস কৰিবলগীয়া হয় বেয়া হয় এনেধৰণৰ নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় তেনেস্থলত যিসকল এই গুৱাহাটী মহানগৰীৰ পৰা আঁতৰত আছে দূৰৈত আছে তেখেতসকলৰ বাবে এই খবৰটো তেখেতসকলে হয়তো ভাবিব পাৰে যে আমি ইয়াত থাকি শান্তিত আছোঁ গুৱাহাটীত আমি নাই আমেৰিকাতো বানপানী হয় জাপানতো বানপানী হয় অসমতো হয় এতিয়াওতো হৈ আছে অনিল নগৰ নবীন নগৰখন বোলে আগতে এখন পিটনি আছে এখন পিটনি তাতো ঘৰ বনোৱাটোৱে উচিত নহয় আৰু যদি তাত বনাইছিলে তাততো চাংঘৰ বনাব লাগিছিল মই পিছতো কৈছিলোঁ বনালে গুৱাহাটী চাংঘৰ বনোৱা নহয় জানো পানী তলে গৈ থাকিব লাগে নহয় তুমি যদি বনাব খুজিছা নহয় মই বহুত ঠাইত আমাৰ হেৰিবিলাকতো প্লেইনছ এৰিয়াটো বানপানী হয় নহয় আমাৰবিলাকক বেয়া পায় আকৌ মই বোলো মিচিং মানুহে কেলৈ বনাইছে তোমালোক চাংঘৰ বনালে কি হৈছে আমাৰ সেইকাৰণে গাঁৱৰ যেতিয়া এই যে ধানবোৰ থোৱা এইটো কি কয় ভঁৰালটো কেলে ওপৰত ৰাখে তলত গৰুৰ ওপৰত আমাৰতো কেলে ৰাখে তাৰমানে পানী হ'ব পাৰে নহয় জানো চব ভঁৰালটো হেৰি থাকে পানী হ'লেও যাতে ধানখিনি নমৰে बागुरुम्बा दहौ के कार्यक्रम में शामिल हुआ था वहाँ हमारी बोडो समुदाय की बेटियों ने बागुरुम्बा की प्रस्तुति देकर नया रिकॉर्ड बनाया सर मैं एक बात याद दिलाना चाहता हूँ वो 2003 10 फरवरी का एकॉर्ड और ये 2027 जनवरी का जो पीस एग्रीमेंट हुआ इसमें थोड़ा और इम्प्लीमेंटेशन का बाकी है उसको करना है तो मैं रिक्वेस्ट करता हूँ एवं प्रतीक है जादोंना हिंदिया Ciri दैसा बारनायनि लट्टु देरे थांगा गावदा आगैमोन नोंसोरलाय जोंखौ मोजां मोनमारोब्ला थारैनो नोंसोरखौ जोंबोलाय बासिखाया जिउ जुलियाबो थारैनो नोंसोरजों जाखानांगोन नै सनाफोर थारैनो नोंसोरजों जाखानांगोन बे जोनोमाव आइ आफाखौ सिबियै मावै दाङै रायजोखौ जागोन जों नोंसोरजों आलो गोजोन ओहोहै आहाहै जिजिरि दैसा बारनायनिलाय ददेरे फांगा गावदा आगैमोन बारी खनानिलाय एम्बु बंगि लैयागैमोन जिफुदलि एम्बु बंगि खारहां बारहां बिरहां बाहां लैयागैमोन नोंसोरलाय प्रब्लेम बागोन लामा सामायाव सिख्ला एदावनायाव नोंसोरलाय आखा फाखा लेखा फरायाव मावनाय दांनायावबा एसेबो उदाय रोङा हाय आदामोन हाजो सेरफांनिलाय खेबगां गेगां
दैसा बारनायनिलाय ददेरे थांना गावना आगैमोन अ हाया दामोन नोंसोरलाय जोंखौलाय गाज्रि दामोन अलै आगैमोन जोंलाय गाज्रि मोना अ हाया दामोन नोंसोरलाय जोंखौलाय गाज्रि दासान अलै आगैमोन जोंलाय गाज्रि साना ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সুধিব খুজিছো আপুনি কিমান বছৰ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈ থাকিলে আপুনি মুখ্যমন্ত্ৰী হ'ল আপুনি কেৱল কমিশ্যন খাবৰ কাৰণে ফ্লাইঅভাৰ বিলাক বনালে আপোনালোকে কৈছিলে যে ফ্লাইঅভাৰ বিলাক বনোৱাৰ পিছত বানপানীৰ সমস্যাৰ সমাধান হ'ব আপুনি কৈছিলে অসমখন ভাৰতবৰ্ষৰ ভিতৰতে 1 নম্বৰ ৰাজ্যলৈ পৰিগণিত হ'ব হিমন্ত বিশ্ব শৰ্মাৰ দিনত বিজেপিৰ দিনত RSSৰ দিনত সম্পূৰ্ণভাৱে গুৱাহাটীখন মানুহ থাকিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰিলে কেৱল হিমন্ত বিশ্ব শৰ্মাই কমিশ্যন খোৱা পৰিয়ালটোৰ কাৰণে ধন টকা পইচাৰ বাহিৰে জীৱনত একোৱেই নকৰিলে আমি অসমৰ মুখ্যমন্ত্ৰী আৰু গুৱাহাটী উন্নয়ন দপ্তৰত থাকি গুৱাহাটীবাসী ৰাইজক প্ৰতাৰণা কৰা ৰাম ঠগন দিয়া আৰু জনগণক কেৱল মিছা কথা টুপিৰে অসমীয়া জনতাক গুৱাহাটীবাসীক অসমৰ মানুহক প্ৰতাৰণা কৰা হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে গৰিহণা দিছো সময় থাকোঁতে বানপানীৰ বিৰুদ্ধে উচিত পদক্ষেপ নলয় যদি তেতিয়াহ'লে গুৱাহাটীৰ মানুহ এদিন ৰাস্তাত ওলাব নোৱাৰাৰ পৰিৱেশ সৃষ্টি হ'ব গুৱাহাটীৰ মানুহ এজাক বৰষুণ দিলে হয় মানুহ মৃত্যু পৰ্যন্ত হ'ব যোৱাকালি মালিগাঁও এগৰাকী নাথ নামৰ ছোৱালী পানীত উটি গ'ল তাৰ দায়িত্ব কোনে ল'ব হিমন্ত বিশ্ব শৰ্মা আপুনি বহুত ডাঙৰ কথা কয় আপোনাৰ কথা বালিত মুটা একেটাই কথা ধন্যবাদ